নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা জনপ্ৰিয় অভিনেত্ৰী দীপলিনা ডেকাৰ বিষয়ে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দীপলিনা ডেকা অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু জনপ্ৰিয় কণ্ঠশিল্পী। বৈদ্যুতিক অভিযাত্ৰীক ডিগ্ৰীধাৰী দীপলিনা অসমৰ পুৰী নামেৰেও পৰিচিত। জুবিন গাৰ্গৰ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল। আচ্ছা কৰ্ণেল, মই যদি মৰি থাকোঁ তুমি কি কৰিবা? পাগল হৈ যাম। কথা ক'বলৈ আহিছা? তুমি বেলেগ ছোৱালী বিয়া নাপাতিবা? সঁচাকৈ কোৱা না। পাগলৰনো কি বিশ্বাস? পাগলেতো যি টি কৰিব পাৰে, হয় না? ইউ স্কাউণ্ড্ৰেল! তেওঁ কণ্ঠদান কৰা গান চুই দিয়া না অসমৰ শ্ৰোতাৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ জন্ম হয় 1992 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে। তেওঁৰ পিতৃ বাবুল কুমাৰ ডেকা আৰু মাতৃ পদুমী ডেকা। তেওঁৰ পিতৃয়ে নগাঁৱৰ কাগজ কলত চাকৰি কৰিছিল। সন্তানৰ ভিতৰত দীপলিনা কনিষ্ঠ। তেওঁৰ এগৰাকী জ্যেষ্ঠ ভগ্নী আছে। কেন্দ্ৰীয় বিদ্যালয় জাগিৰোডৰ পৰা মাধ্যমিক শিক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে তেওঁ মহিৰ্ষি বিদ্যা নিকেতনত নামভৰ্তি কৰে। অধ্যয়ন কৰা সময়ৰ পৰা নৃত্য, সংগীত আৰু অভিনয়ত অংশগ্ৰহণ কৰি তেওঁ পুৰস্কাৰ লাভ কৰিছে। দীপলিনাই কথক নৃত্যৰ প্ৰশিক্ষণ আৰু শাস্ত্ৰীয় সংগীতত বিশাৰদ অৰ্জন কৰিছে। তেওঁ 2007 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাতো 4ৰ্থ স্থান লাভ কৰিছিল। শিক্ষা সমাপ্ত কৰি এয়াৰটেল আৰু জিঅ' কোম্পানীত অভিযন্তা পদত কৰ্মৰত থকাৰ সময়ত জুবিন গাৰ্গে পৰিচালিত মিছন চাইনা চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তাৰ পিছত চাকৰি এৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। - 2015 চনৰ 23 ফেব্ৰুৱাৰী তাৰিখত তেওঁৰ প্ৰথম ভিডিঅ' গানৰ এলবাম নোৱাৰি নোৱাৰি মুক্তি পায়, যাৰ সহশিল্পী আছিল তৰুণ তন্ময়। বৰ্তমান তেওঁৰ জনপ্ৰিয়তা অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈকে বিস্তাৰ কৰিছে। দীপলিনা ডেকাৰ জনপ্ৰিয় কেইটামান গীত হ'ল নোৱাৰি নোৱাৰি, চুই দিয়া না, উৰি উৰি যায়, ৰাতি বিহু, ভবাই নাছিলো, তুমি আহিলে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে দীপলিনা ডেকাক সঁচাকৈয়ে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
পুনৰ অন্য এক নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।